নমস্কাৰ আছামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া ডিএছএছ এক্সাম নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব কিয়নো শেষত আপোনালোকৰ বাবে এটা কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। Question 1. Which state in India is called the land of 5 rivers? ভাৰতৰ কোনখন ৰাজ্যক 5খন নদীৰ ভূমি বুলি কোৱা হয়? Answer. Option B. পাঞ্জাবক 5খন নদীৰ ভূমি বুলি কোৱা হয়। Question 2. Mahi Sugandha is a variety of which crop? মহি সুগন্ধা কোন শস্যৰ জাত? Answer. Option A. Rice. Question 3. Where is located National Institute of Agriculture Marketing? ৰাষ্ট্ৰীয় কৃষি প্ৰতিষ্ঠান বিপণন ক'ত অৱস্থিত? Answer. Option D. জয়পুৰত অৱস্থিত। Question 4. Which is the smallest district of India by size? আকাৰৰ ফালৰ পৰা ভাৰতৰ আটাইতকৈ সৰু জিলা কোনখন? Answer. Option A. Mahi. Question 5. In which state is the Renuka Lake located? Renuka হ্ৰদ কোনখন ৰাজ্যত অৱস্থিত? Answer. Renuka হ্ৰদ উত্তৰ প্ৰদেশত অৱস্থিত। Question 6. Which one of the following cities is called the Zero Mile Center of India? তলৰ কোনখন চহৰক ভাৰতৰ 0 মাইল কেন্দ্ৰ বুলি কোৱা হয়? Answer. Option D. নাগপুৰক ভাৰতৰ 0 মাইল কেন্দ্ৰ বুলি। Question 7. Which river is also called Dihang in India? কোনখন নদীক ভাৰতত দিহাং বুলিও কোৱা হয়? Answer. Option D. ব্ৰহ্মপুত্ৰ নদীক ভাৰতত দিহাং বুলিও কোৱা হয়। Question 8. Which state is known as land of setting sun in India? ভাৰতত কোনখন ৰাজ্যক অস্তগামী সূৰ্যৰ ভূমি বুলি জনা যায়? Answer. Option A. ৰাজস্থানক অস্তগামী সূৰ্যৰ ভূমি বুলি জনা যায়। Question 9. When and by whom the pin code system was introduced in India? ভাৰতত পিন কোড ব্যৱস্থা কেতিয়া আৰু কাৰ দ্বাৰা প্ৰৱৰ্তন কৰা হৈছিল? Answer. Option B. শ্ৰীৰাম ভিকাজী ভেলাংকাৰ আৰু এই পিন কোড ব্যৱস্থা 15 আগষ্ট 1972 15 আগষ্ট 1972 চনত প্ৰৱৰ্তন কৰা হৈছিল। Question 10. What is the capital of Indian Union Territory Lakshadweep? ভাৰতীয় কেন্দ্ৰীয় শাসিত অঞ্চল লক্ষদ্বীপৰ ৰাজধানী কি? Answer. Option D. কাভাৰাতি। লাষ্ট কুৱেশ্যন আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ আনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে এ ফেমাছ হিল ষ্টেচন ইন উত্তৰ প্ৰদেশ ইজ উত্তৰ প্ৰদেশৰ এটা বিখ্যাত পাহাৰীয়া ষ্টেচন হ'ল? অপশ্যন এ দাৰ্জিলিং, অপশ্যন বি ডেলহাউচি, অপশ্যন চি কুলু আৰু অপশ্যন ডি নৈনিতাল। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে প্লিজ এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।